खोला गरुवाजाराव रेशन कार्डजों आधार कार्ड फोनांजाब खालामनायनि मुङाव एजेन्टआ रां दाबिनायनि अजद सिखांदों। मुलाम्फागिरि नखरनि साफ्रोमबो सोद्रोमानि मुङाव 300 राङै होआब्ला कार्डखौ खामानि मावै खालामनानै होनायनि हुमखि होदों कन्ट्रेल गलादारा। समबाय एजेन्टनि हेंथायै मुलाम्फागिरि रायजो राजाफोरनि गोख्रों सोमावसारनाय। उदालगुरि जिल्लानि डिमाकुसि सेक्टर समबाय बेंखननि खोला गरुवाजाराव थानाय समबाय एजेन्ट राजेन्द्र दासआ गंफ्रोमबो नखरनि साफ्रोमबो सोद्रोमानि आधार कार्डखौ रेशन कार्डजों फोनांजाब खालामनायनि मुङाव थांनाय दान मोननैनिफ्रायनो 300 राङै दाबि खालामबोबाय थानायनि अजद सिखांदों। सा 380 रेशन कार्डनि मुलाम्फागिरि थानाय खोला गरुवाजारनि मुलाम्फागिरि रायजो राजाफोरा समबाय एजेन्टनि गलानि मोखाङाव ज' जानानै बे खान्थि गैयै आखुथायनि हेंथायै सोमावसारनाय हाबाफारि लायो। बेनि सोमोन्दै रेशन कार्डजों आधार कार्डखौ फोनांजाब खालामनाया आबुङै बेसेन गैयाजासे जायो होननानै आधार आरो रानसारथाय बिफाननि बिबानगिरिया मुलाम्फागिरि रायजो राजाफोरनो मिथिहोनायाव रायजो राजाफोरा दिनै ज' जानानै गुबुन गुबुन स्ल'गान होनानै सोमावसारनायनि अनगायैबो समबायनि एजेन्ट राजेन्द्र दासनि हेंथायै गोख्रों राहा लानो खौरां बिजोंनि गेजेरजों सरकार आरो लोब्बा गोनां बिफाननि खान्थियाव दाबि दैखाङो। नाम श्री राजली सिंह आमाक हेरी रेशन कार्ड और हेरी आधार कार्ड हेरी लिंक करिम बुली 1200 खुजिसे आमी लगे लगे मैं मालिকক কৈছো मालिके पिছত দি থৈ গৈছে পইচাটো 1200 দিছো আমি 4 জনৰ 300 এজনৰ 300 কৰি মানে 1200 লৈছো 1200 লৈছে আৰু তেও বুজুতে দিছে আমি চাউলটো দিছে পিছত মোৰ নাম জয়মতী সূত্ৰধৰ। আপোনাৰ পৰা পইচা লৈছে নেকি? লৈছে। কিমান লৈছে? মোৰ পৰা 1800 খুজিছে মই 1000 টকা দিছো। কিহৰ নামত লৈছে সেইটো? এইটো এই ৰেচন কাৰ্ডৰ নাম সোমোৱা নাই লিংক কৰি দিব বোলে। লিংক কৰি দিয়া নামত লৈছে। আধাৰ লিংক। কেতিয়া লৈছিলে? কিমান তাৰিখত? হৈছে আজি 1 মাহ মান হৈছে। 1 মাহ মান হৈছে। না আধাৰ কাৰ্ড জেৰেক্স লৈয়ে আছে। তাৰপিছত আকৌ পইচা যদি আধাৰ কাৰ্ডটো লৈ নাহ তেনেহ'লে চাউল নিদিয়ে। আৰু মাইকী মানুহবিলাকক মানে ফিংগাৰপ্ৰিণ্টটো একবাৰহে লয় বেলেগ জেগাত ইয়াতে 5 বাৰ কৰি লৈ থাকে। মতা মানুহ আহিলে চাউল নিদিয়া মাইকী মানুহ আহিব লাগে ৰান্ধা বাঢ়া পেলাই থৈ কিনে ঘৰটো হা আৰু ইয়াতে আহিলে বালছেট বুলি মাতি থাকে কুকুৰৰ ব্যৱহাৰ কৰে এই সুধীৰে। আচ্ছা আচ্ছা আপোনাৰ পৰা পইচা লৈছিল নেকি? পইচা লৈছে মোৰ পৰা 500 টকা লৈছে আৰু 1000 টকা দিব লাগে। ভিডিঅ' কৰিছিলোঁ পইচা লোৱাৰ টাইমত মোৰ পৰা জবৰদস্তি মোবাইলটো কাঢ়ি লৈ পেলাই ভিডিঅ'টো ডিলিট কৰিছে। আপুনি ভিডিঅ' কৰিছিলে? মই ভিডিঅ' কৰিছিলোঁ পইচাটো লোৱাৰ কাৰণে। মই 4টা সময় সুধিছোঁ কোনটো ডিলাৰতো মানে পইচা লোৱা নাই ইয়াতেহে পইচা লৈ থাকে সেইকাৰণে মই ভিডিঅ' কৰিছিলোঁ। এইটো পইচা কাৰ্ডৰ নামত লৈছে নে? কাৰ্ডৰ নামত নামটো মানে ভৰ্তি কৰি দিব আৰু যিকেইটাৰ নামটো শুদ্ধ আছে তথাপি পইচা দিব লাগে নাথাকাটোৰো পইচা দিব লাগে এনেকুৱা অৱস্থা। মানে মোৰ তাত পইচা খুঁজছে চাউল নিয়াত। হা একজনৰ 300কে আমি 2জন পৰিয়াল মোৰ ল'ৰা ছোৱালী একোৱেই নাই খালি বুঢ়া বুঢ়ী 2জন। এতিয়া মই 500 টকা তাক দিলোঁ 2 কেজি আটা দিছে আৰু কৈছে 450 টকা মই ৰাখিলোঁ আৰু 150 টকা দিবি 600 টকা হ'ব। মই হ'ব ৰাইজে দিলে ময়ো দিম কিয় নিদিম মই এইখিনি কৈছোঁ কৈ গৈছোঁ। মোৰো বেমাৰী সেইকাৰণে নুশুনো। পইচা নিদিলে কিবা কি কৈছে? পইচা নিদিলে কি হ'ব বুলি কৈছে? পইচা নিদিলে তোৰ কাঠৰ গণ্ডগোল হ'ব বুলি কৈছে। চাউল নাপা। আপোনাৰ কি নাম? মোৰ নাম ৰোহিণী দাস। ৰোহিণী দাস। কণ্টেলৰ দোকানৰ কি নাম? আপোনাক যে পইচা খুজিছিলে তেখেতৰ কি নাম? ৰাজেন্দ্ৰ দাস। ৰাজেন দাস। ৰাজেন্দ্ৰ। গাঁৱটো কি গাঁও এইটো? হা কি গাঁও এইটো? গৈৰাজাৰ দক্ষিণ গৈৰাজাৰ। হ'ব ঠিক আছে দেই। আৰু মোৰ নাম হ'ল হৰি বৰ্মন আৰু মোৰ গাঁৱৰ নাম দক্ষিণ গৰুৱাজাৰ শেখাৰ সমবায় আৰু তেখেতৰ নাম হ'ল ৰাজেন্দ্ৰ দাস আৰু তেখেতে বহুত দিন ধৰি দুৰ্নীতি চলাই আছে আমি সহ্য কৰি গৈ আছোঁ। তো তেখেতে লগত চাউল নিব আহিলে পইচা নিদিয়াকৈ চাউল নিদিয়ে মানে মোটামুটি হ'ল 2-3 মাহ ধৰি পইচা লৈ আছে। তো
তো আমি একো কোৱা নাই এইটো মাহত আগষ্ট মাহত তো চাউল ল'ব আহিছে মোৰ দাদা এজনে তো সি একদম গৰীব দুখীয়া কিবা এই টুকৰি চুকৰি বনাই খায় তো পইচা চাউল নিব আহিছে পইচা লৈ অহা নাই চাউলটো দিয়া নাই নিদিয়াৰ ফলত সি ঘৰত গৈছে কাৰোবাৰ পৰা ধাৰ চাৰ কৰি আনি 500 টকা তেখেতে দিছে বাকীখিনি পিছত তাক দিব বুলি কৈছে তো চাউলটো দি খেদিছে তাৰপিছত ঘৰৰ সন্মুখতে আমাৰ খুৰা আছে তেখেতৰ পৰাও 1000 টকা লৈছে মোৰ পৰা যেনিবা মোৰ পৰা খোজা নাই কিন্তু আমাৰ গাঁৱৰ পৰাতো খুজি আছে না কিন্তু এইটোৱে কথা অৰ্থাৎ চাউল দিয়াৰ বাবদ দোকানীয়ে পইচা সংগ্ৰহ কৰি আছে হয় কিবা ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰাৰ কাৰণে কিমানকৈ লৈ আছে পাৰ মেম্বাৰ 300কে অৰ্থাৎ পৰিয়ালত যদি 4জনৰ মানুহ থাকে হয় তেতিয়া কিমান লৈছে যদি 1200 লৈ আছে 1200 টকাকৈ লৈছে যদি 6জন থাকে তেতিয়া 1800 আৰু যদি 7জন থাকে তেতিয়া 2100 এনেকুৱা কিমান মাহ ধৰি লৈ আছে এনেকৈ মোটামুটি হ'ল 2-3 মাহ 2-3 মাহ লৈ আছে আমাৰ গাঁৱত টোটেল কাৰ্ড আছে 380টা 380টা হয় 380টাৰ পৰা প্ৰতিজন ফেমিলিৰ পৰা লৈ আছে মেম্বাৰৰ পৰা লৈ আছে হয় হয় এটা আমি ন্যায় বিচাৰোঁ আমাক ন্যায় লাগে আৰু এইগিলা বন্ধ কৰিব লাগে এই সন্দৰ্ভত আপোনালোকৰ যি সমাবেশক জনোৱা হৈছিল নেকি বা কোনোবা হয় হয় বিষয়ে মানে আমি হেৰি ছাপ্লাইক ফোন কৰি আমি কথাটো খবৰ লৈছোঁ সিহঁতে কৈছে নাই এইটো নিয়ম নাই বুলি কৈছে হয় বেলেগ সমবায়ত আমি খবৰ লৈছোঁ ক'তো লোৱা নাই তাৰপৰা এইবাৰ 2-3 জেগাত খবৰ লৈছোঁ আমি ক'তো লোৱা নাই দোকানীৰ নাম কি আছিল ৰাজেন্দ্ৰ দাস ৰাজেন্দ্ৰ দাস হয় ঠাইটোৰ নাম দক্ষিণ গৰুৱাজাৰ